বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গা চা ধুই আমি ৰ'দত বহি আছোঁ এয়া এটা মোবাইল টিপি আছে আমাৰ আজি গাঁৱত খানা আছে আপোনালোককো দেখাম আৰু আলহীও আহিছে ঘৰত 5 minutes later আমি এতিয়া গাঁৱৰ খানাত যাই আছোঁ 5 চব মাহানে মিলি আমি এতিয়া খানা খাব যাই আছো ষ্টাইল মাৰি দেখো ভাইকো সকলো মানুহ আহি উপস্থিত হলে ইমান ৰ'দত আমি আহোঁতে আহাৰ খানা ৰেডিয়ে হৈ গৈছে আমি আহোঁতে চেছে কৰলা পায় খাবা বহিয়ে গৈছে চব মাহানে সকলোৱে খাব বহিয়ে গৈছে আমি এতিয়াহে আহি পালোঁ কি নদীটো ইয়াতেই ইয়াৰ পৰা এইখন পথাৰৰ ওচৰতে নদী বেকি নদীখন কি ধুনীয়া আৰু চাফা পানীবিলাকো বেকি নদী সেইখন চাওক কি ধুনীয়া নদী ফটোশ্বুট কৰবা বঢ়িয়া কিন্তু চাওক বহুত মানুহ আহিছে বহুতে খাব বহি গৈছে আৰু ৰ'দটোও বহুত পাথাৰখন কিন্তু বহুত ডাঙৰ হয় ইয়াৰ পৰাই কি খাবাইছা খানা খাবাইছা হা আকৌ নকলি দেখো লুকই ইয়াৰ লুকই আহুকেইটা ফটো উঠাত ব্যস্ত এখন কিন্তু বহুত বাটা চলি আছে না দে মনু কিবা কওঁ তাই বোলে নতুনকৈ এটা ইউটিউব চেনেল খুলবি না নতুনকৈ ঘূৰি আছে তাই এটা নতুনকৈ ইউটিউব চেনেল খুলছে আৰু ঘূৰি আছে কি কৰি আছ তই হা পৰি যাবি কোনটো দেউতা এক বোলে গাৰ্লফ্ৰেণ্ডে ঢকা দিছে সেইকাৰণে যাব ঢকা দিছে বোলে গাৰ্লফ্ৰেণ্ডে এইটো আমাৰ ডাঙৰ মামী হৈ খানা খাব বহি আছে সকলোৱে বহি আছে মানে খাৱাই হোৱা নাই সাজি কাজি খাবা কাৰণে আহিছে এইটো ইয়াৰ বিয়া বোলে আজি নিবিৰৰ বিয়া আজি চাহ সকলোৱে খাই আছে আৰু এইবিলাকে ৰখি আছে খাবা কাৰণে এতিয়া ভাত খাব যাই আছো আহো খাবা কাৰণে বহিয়ে গ'ল আৰু আমি জাগাই নাপালো এতিয়া ভাত খাব বহি গলো নিবিৰে আমাৰ লগতে খাবা বহিছে সকলোৱে ভাত খাই আছে অকণমান পিছত লগ পাম ঘৰত আহিলো এতিয়া চানা ভাত খাইছা না কচোন ভাত খাইছা না অলপমান দেই ভাত খাইছা না তুমি ক'ত যাবি কচোন একবাৰ ক'ত যাবি চা ভাত খাইছা না কিহেদি ক'ত যাবি মাখা দি ভাত খাইছা মাখা না মাংস ভাত চাত খাই তামোল খাৱা
পিংকি চুৰি তামোল কাটবা লাগছে ভাত চাত খাই অলপমান আড্ডা এইটো আমাৰ হাতীমেৰা ছাঠী উৎফানত আহিছে বোলে খাই দেই মচন নাচো কিয় 3 বাটি বোলে মাংসও খাইছে এই পুরা ডন মারামারি লাগি আছে ডন দেখছে পুরা মারামারি এই বগা বিন্দুটো আমার 1 নম্বর দেখছা কম্ফু মাস্টার আমি এতিয়া ভাত চাত খাই এতিয়া নদী পাৰৰ পৰা ঘৰত যাম আৰু আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ এতিয়া আমি ঘৰত যাই আছোঁ বা ইমান ডাঙৰ আপাটো কলা দুখ লাগে হা সৰু আৰু সেই দুটা পিছে পিছে আহি আছে এইটো আমাৰ হাতীমেৰা ছাতি গৰু আনি আছে ভাল লাগছে দে এনকে অলপ কাম কৰিব লাগে হয় নেকি এইটো আমাৰ সৰু টিকলা ইউটিউবাৰ তোক একেবাৰে গৰু চৰু লৈ গেলে আৰু নিবা নাহা পাথাৰতে আহিছো না সেইকাৰণে চব মানুহ একেবাৰে লৈয়ে যাব আমাৰ ঘৰতে পাথাৰ অলপমান হেল্প কৰি দি আছে না কি আৰু এইটো এটা গৰু আনি আছে গৰুকেইটা হ'লেই তাহাৰ আহাৰহে গৰুকেইটা কোনো নি আছে এইকেইটাই হেল্প কৰিব লাগে না মানুহৰ ভাল দেটো সুদুটা মাইক জীয়েক ইয়াতে চবতে বগৰী বগৰী আমাৰ তাতে আৰু বগৰী একপাত গাছো নাপায় বিচাৰবা কিনিহে খাব লাগে আৰু ইয়াতে পৰি থাকে কায়ো নাখায় সেইফালে দুনিয়াৰ বগৰী 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 গাছ অকণমান বস্তু গাঁৱত নদীৰ ওপৰেদি দলং বান্ধি দিছে ঘৰত যাবা তাকো ঘৰত যাবা কাৰণে দলং এতে নিজৰ নিজৰ দলং মানে আমাৰ আমি যাওঁতে ৰাস্তাত এটা খালো পালো এতে বিহুত ভেলাঘৰ বনাইছিল এইটো পুৰি ফেলছে আৰু এইটো সৰু কৰি আছে আৰু এইটো পুৰা নাই আহি পেলা গৰু আনি গৰুৰ মালিক এইটোহে কিন্তু নি আছে বেলেগে আমি আহোঁতে এইটো ইমু পক্ষী দেখা পালো আমি এতিয়া ঘৰ আহি পালোৱে পিছে গৰুৱে টানি লৈ গৈছে তাই গৰুক টানি নিয়া নাই তাইকে গৰু টানি নিছে কি যে হ'ব আমি এতিয়া ঘৰ আহি পালো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত